নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া পাকঘৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ সজিনা ফুলৰ ভাজি। সজিনা ফুল প্ৰত্যেকে খাই পাইছে নিশ্চয়। আমিওনো কেনেকৈ খাওঁ আপোনালোকক দেখাওঁচোন বাৰু। বলক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আমি লৈছোঁ সজিনা ফুল, বিলাহী এটা, আলু এটা, পিঁয়াজ এটা, জলকীয়া। পিঁয়াজটো সৰু সৰুকৈ কুটি লৈছোঁ। এতিয়া আমি কেৰাহীত অলপমান তেল লৈ লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত আমি অলপ লৈ লৈছোঁ পিঁয়াজ আৰু এটা জলকীয়া। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে আমি অলপমান ভাজি ল'ম। এতিয়া আমি দিম কাটি লোৱা বিলাহী, সোৱাদ অনুসৰি নিমখ, হালধি। বিলাহীখিনি আমি অলপ সময় ভাজি ল'ম। তাৰ লগতে দিম আমি সজিনা ফুলখিনি দি অলপ সময় ভাজি থাকিম। আপোনালোকে যদি মছলা খাবলৈ ইচ্ছা কৰে মছলাও দিব পাৰে। মই যেনিবা মছলা ইউজ কৰা নাই। তাৰপিছত ইয়াতে আমি দিম অলপ পানী। পানীখিনি কেৰাহীত দি লৈছোঁ, দি লৈ আকৌ অলপ লৰাইছোঁ। লৰাই লৈ অকণমান ঢাকন দি থ'ম। তাৰপৰা আপোনালোকৰ সন্মুখত ৰেডি হৈ গৈছে সজিনা ফুলৰ ভাজি। আপোনালোকে এনেদৰে খাই চাবচোন আৰু কেনে পাইছে আমাক ক'বলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।